নমস্কাৰ। এই সময়ত মই সকলোলৈ অনুৰোধ কৰিব বিচাৰিছোঁ যে যিহেতু কৰোনা ভাইৰাছ কোভিড-19 ইয়াৰ এফেক্টটো গোটেই বিশ্বতে আতংকৰ সৃষ্টি কৰিছে। এনেকুৱা সময়ত আমাৰ বিটিআৰবাসী আৰু অসমবাসী যথেষ্ট সচেতন হ'বলৈ সময় আহিছে। চৰকাৰী পক্ষৰ পৰা সকলো সময়তে আমাক সজাগ কৰিছে আৰু এই সময়ত মই বিশেষকৈ আমাৰ যুৱকসকলক আহ্বান কৰিব বিচাৰিছোঁ। বহু সময়ত আমাৰ যুৱকসকলে বাহিৰত ওলাই ভাল পায়, ৰাস্তা পদূলিয়ে থাকি ভাল পায়, কিন্তু এই সময়টো সকলোৰে কাৰণে খুব এটা ক্ৰুচিয়েল সময়, সকলোৰে কাৰণে খুব এটা চিৰিয়াছ সময়। তো সেইকাৰণে যদিও আমি ৰাস্তালৈ বাহিৰলৈ ওলাব বিচাৰোঁ, এইটোৱে যদি আমাক ক্ষতি কৰে, মই সকলোকে আহ্বান কৰিছোঁ এইটো কৰিব নালাগে। চবেই যাতে নিজৰ ঘৰতে থাকে আৰু সকলো কৈছে যে ছ'চিয়েল ডিষ্টেঞ্চিং, আজি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে, ইয়াৰ লগতে আজি বিশ্বৰ সকলো মেছেজ দিছে যে ছ'চিয়েল ডিষ্টেঞ্চিং আৰু লকডাউনটোৱে একমাত্ৰ উপায় হিচাপে চবে লৈছে। আৰু সেইকাৰণে আজি য'ত সম্পূৰ্ণভাৱে লকডাউন হৈছে, ইয়াত ইম্প্ৰুভ হোৱাৰ খবৰ আমালৈ অলপ চলপ হ'লেও আমি ইণ্টাৰনেট যোগেদি বা টিভি মিডিয়াৰ যোগেদি আমি পাবলৈ সক্ষম হৈছোঁ। তো সেইকাৰণে আমাৰ দেশত বা আমাৰ ৰাজ্যত হেল্থ কেয়াৰ ফেচিলিটিটো যথেষ্ট পুৰ বুলি ক'ব লাগিব। যদিও আমাৰ চৰকাৰবোৰে দিনে নিশা কাম কৰি আছে, ইয়াত কেনেকৈ হেল্থ কেয়াৰ ফেচিলিটিটো বাঢ়াব পাৰে, একমডেশ্যনটো বাঢ়াব পাৰে, মানুহক কোৱাৰেণ্টাইনত বেছিকৈ ৰাখিব পাৰে, এই গোটেই দিনে নিশা তেখেতসকলে কাম কৰি আছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমাৰ চৰকাৰৰ বিভিন্ন পক্ষৰ যিসকলে নেকি ৰাইজক সেৱা কৰাৰ কাৰণে দিনে নিশা কাম কৰি আছে, তেখেতসকলক যাতে ঈশ্বৰে ভালে ৰাখে মই প্ৰথমতে প্ৰাৰ্থনা কৰিছোঁ। আৰু মই আহ্বান কৰিছোঁ যুৱ চামৰ লগতে আজি বিভিন্ন শ্ৰেণীৰ লোকে যাতে এই চৰকাৰী নিৰ্দেশনাটো মানি চলায়, কাৰণ এজন মানুহৰ কাৰণে হাজাৰজনৰ লাখজনৰ জীৱন যাব পাৰে বা ক্ষতি হ'ব পাৰে, সেইটো যাতে কোনো ইগন'ৰ নকৰে। এই সময়টো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট আৰু অহা 14 তাৰিখলৈকে আমি ঘৰত থাকিব লাগিব। অকল পুলিচ মিলিটাৰীয়ে বা CRPয়ে আহি পেলাই আমাক ইয়াত ডিউটি দি আছে বা আহিবলৈ দিয়া নাই ৰাস্তাত, সেইকাৰণে আমি নাহোঁ, তেনেকুৱা নহয়। ইয়াৰ ইম্পৰ্টেঞ্চটো হৈছে যে ছ'চিয়েল ডিষ্টেঞ্চিং, আমি সামাজিকভাৱে অলপ আইচলেশ্যনত থাকিব লাগিব বা নিজৰ ঘৰতে থাকিব লাগিব। সেইকাৰণে এই কথাটো যাতে ইগন'ৰ নকৰে। আৰু বিশেষকৈ আমাৰ BTC অঞ্চলত নিৰ্বাচনক লৈ পেলাই যদিও এই কৰোনা ভাইৰাছৰ এফেক্টৰ কাৰণে এইটো পিছোৱা হৈছে আৰু এটা ঘোষণা কৰা হৈছে যে ইয়াত কোনো ইলেকশ্যনৰ কাম কাজ নচলিব। যদি কোনোবাই গাঁৱে ভূঞে অলপ চলপ ঘূৰা ফুৰা কৰি আছে, নিৰ্বাচনী কাম কাজবিলাকত কোনোবা অলপ চলপ হ'লেও কাম কৰি আছে, মই আপোনালোকক অনুৰোধ কৰিছোঁ যে এইটো সম্পূৰ্ণভাৱে বন্ধ কৰক। মই UPPL দলৰ এজন কৰ্মী হিচাপে কৈছোঁ, সকলো আমাৰ নেতৃবৃন্দকে হওক বা কৰ্মীসকলকে হওক, এই সময়ত আমাৰ কাৰণে নিৰ্বাচনটো ডাঙৰ নহয়, এই সময়ত আমাৰ কাৰণে ডাঙৰটো হৈছে সকলোৰে জীৱন। নিজেও বাচি থাকিব লাগিব, আনকো বচাব লাগিব। তো সেইকাৰণে চৰকাৰী নিৰ্দেশনাটো যাতে সম্পূৰ্ণভাৱে মানি চলে আৰু অহা 14 তাৰিখলৈকে যেতিয়ালৈকে পুনৰ কিবা এটা ইম্প্ৰুভমেণ্ট বা এনাডাৰ এটা অৰ্ডাৰ বা নটিচ নাহে, তেতিয়ালৈকে যাতে সকলো নিজৰ ঘৰতে থাকে, এই কথাটোকে মই আপোনালোক সকলোলৈ আহ্বান কৰিছোঁ। কোভিড-19 কৰোনা ভাইৰাছ এই মহামাৰীৰ লগত যুঁজিবৰ কাৰণে বা ইয়াক প্ৰতিহত কৰিবৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যিখিনি পদক্ষেপ লৈছে, সেই পদক্ষেপক নিখিল বড়ো ছাত্ৰ সন্থাই আমি আন্তৰিকতাৰে বা অন্তৰৰ পৰা আমি তেওঁলোকক ধন্যবাদ যাচিছোঁ। আৰু আজিৰ তাৰিখত নিখিল বড়ো ছাত্ৰ সন্থাৰ মজিয়াত কিছু সমস্যা বা কিছু ভৱিষ্যতক যি মিজাৰ ল'ব লাগে, সেই মিজাৰবিলাক আমাৰ তাত আহিছে। আৰু এই মিজাৰবিলাকক লৈ পেলাই আমি ওদালগুৰিৰ উপায়ুক্তৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মাননীয় হেল্থ আৰু ফাইনেন্স মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু এই স্মাৰক পত্ৰত আমি 5 দফীয়া এটা বিষয় আমি ইয়াত উত্থাপন কৰিছোঁ। আৰু এই 5 দফীয়াত প্ৰথমটো আমি ইয়াত লিপিবদ্ধ কৰিছোঁ যে ফকৰুদ্দিন আলী আহমেদ মেডিকেল আৰু হস্পিটাল বৰপেটা, লগতে তেজপুৰ মেডিকেল হস্পিটাল
তেজপুৰ আৰু অসমত যিমানখিনি মেডিকেল আৰু হেল্থ মানে হস্পিটেল আছে এই গোটেই মানে মেডিকেল কলেজ আৰু হস্পিটেলবিলাকক পূৰ্ণাংগ পৰ্যায়ত কৰোণা হস্পিটেল হিচাপে আপগ্ৰেড কৰিব লাগে। দ্বিতীয়তে আমি দাবী জনাইছোঁ যে L&T হস্পিটেল নামেৰে মাননীয় হেল্থ মিনিষ্টাৰে যি ইয়াত স্থাপন কৰাৰ কাৰণে যি যোজা চলাইছে ইয়াত BTRত যিখিনি জিলা আছে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি লগতে শোণিতপুৰ, বিশ্বনাথ আৰু গোটেই অসমত যি জিলাবিলাকত সেই L&T হস্পিটেল স্থাপন কৰাৰ কাৰণে আমি ইয়াত দাঙি ধৰিছোঁ। তৃতীয়ত আমি লিখিছোঁ যে যিখিনি আমাৰ মডেল আৰু চিভিল হস্পিটেল আছে জিলা পৰ্যায়ত ইয়াত সাফিচিয়েণ্ট ICUৰ ৱাৰ্ড বঢ়াব লাগে আৰু এডভান্স লেব কৰোণা টেষ্টিঙৰ কাৰণে তাত স্থাপন কৰিব লাগে। আৰু চতুৰ্থত আমি লিখিছোঁ যে সকলো জিলাসমূহত কোৱাৰেণ্টাইন চেণ্টাৰ তাত মানে ইষ্টাব্লিছ কৰিব লাগে যাতে হোম কোৱাৰেণ্টাইনত যিবিলাকক নিৰ্দেশ জাৰি কৰা হৈছে বা যিবিলাকক সন্দেহ কৰা হৈছে তেওঁলোকে এই কোৱাৰেণ্টাইন চেণ্টাৰত আহি পেলাই থাকিব পাৰে বা ঘৰখনৰ সুৰক্ষিত কৰি ৰাখিব পাৰে, নিজকো সুৰক্ষিত ৰাখিব পাৰে আৰু এই মহামাৰীৰ পৰা আমি যাতে বাচি থাকিব পাৰে। আৰু 5 নম্বৰত আমি দাবী জনাইছোঁ যে অসমৰ পৰা যিবিলাক চেন্নাই, বেংগলোৰ, কেৰেলা আৰু বিভিন্ন ৰাজ্যত কাম কৰিবলৈ গৈছিল, কিছু সংখ্যক লোক আহিল, কিছু সংখ্যক এতিয়াও আহিব পৰা নাই। ৰেলৱে ষ্টেচন, ক'ৰবাত শেল্টাৰ হোম বা ক'ৰবাত মন্দিৰ বিভিন্ন স্থানত তেওঁলোকে আজি আছে। সেই মানুহবিলাকে খাদ্য সামগ্ৰীৰ পৰা লৈ পেলাই বিভিন্ন সমস্যাত তেওঁলোকে ভুগিছে আৰু ইয়াৰ কাৰণে অসম চৰকাৰে বিশেষ এটা পদক্ষেপ লৈ পেলাই তেওঁলোকক আনাৰ কাৰণে ব্যৱস্থা কৰিব লাগে আৰু তেওঁলোকক যিমান দিনলৈকে তাত থাকিব এই লকডাউনৰ সময়ত তেওঁলোকে যাতে তাত খাদ্য সামগ্ৰী পায় সেই ৰাজ্যৰ চৰকাৰৰ লগত তেওঁলোকে যাতে বিশেষ এটা ব্যৱস্থা লৈ পেলাই তেওঁলোকক সহায় কৰে। তাৰ কাৰণে আমি অসম চৰকাৰক এই 5 দফীয়া মানে দাবী লৈ পেলাই বা বিষয় লৈ পেলাই আমি স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ। তো ইয়াৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ যি বিত্তীয় আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি অনুৰোধ জনাম যে তেওঁলোকে অতি শীঘ্ৰে সেই সমস্যাবিলাক যিহেতু তেওঁলোকে কৰি আছে আৰু তেওঁলোকে কিছু নতুন পদক্ষেপ লৈছে আৰু এই যি বিষয়বিলাক যাতে নজৰত ৰাখি পেলাই তেওঁলোকে গোটেই বিষয়বস্তুবিলাক যাতে সামৰি পেলাই আগবাঢ়ে আমি এইটোৱেই মানে নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি এইটো দাবী জনাইছোঁ।